সুপ্ৰভাত সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোলৈকে উৰুকাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আপোনালোকেতো জানেই চাগে মই ইণ্টাৰ্ণশ্বিপৰ হকে গুৱাহাটীত আছোঁহি বুলি আৰু সেয়ে ঘৰ যোৱাটো নহ'ল আৰু সেয়ে গুৱাহাটীতে থকা বাজনীৰ ঘৰত লগে ভাগে এসাঁজ খাবলৈ বুলি গৈ আছোঁ। আৰু আমি থাকোঁ ইণ্টাৰ্ণশ্বিপৰ হকে দিছপুৰ GNRCৰ ওচৰত আৰু বাহঁতৰ ঘৰ হৈছে চিৰিয়াখানাৰ ওচৰত আৰু তালৈকে আমি খোজকাঢ়িয়ে গৈ আছোঁ। হেল্ল' এভৰিৱান, আমি গৈ আছোঁ বাহঁতৰ ঘৰলৈ পালোহি দেখাম আৰু আপোনালোকে। আৰু আমি এইফালে কথা পাতি কেতিয়ানো চিৰিয়াখানাৰ ওচৰ পালোহি গমকে নাপালোঁ। আৰু এইফালে আমি বাহঁতৰ ঘৰো পালোহি আৰু তেন্তে ইয়াত কি কৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম, তেন্তে আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু এইফালে আমি আহি পোৱাৰ লগে লগে বায়ে চাহ আদি দিলে আৰু লগতে পিঠা পনা সকলোবোৰ দিছে। বায়ে দিছে তোৱালি বায়ে দিছে মই তিনটা দিছা তুমি কোনে দিছে আরে মই দিলা দিয়া কোনে দিছে নে দিছে বায়ে দিলা হ্যাঁ কোনে হাই দিয়া লগ বনাই হাই No, hi. Say hi. Hello, did you? আৰু যিহেতু মাঘৰ বিহুত জুইয়ে মেইন, সেইটো কাৰণে জুই একুৰা জ্বলাই লৈছোঁ আৰু ইয়াতে বহি সকলোৱে আড্ডা মাৰিম। আৰু এইফালে গাহৰি মাংস পুৰিছোঁ আমি আৰু এইফালে মাংস পুৰি আমি সকলোৱে কথা বতৰা পাতি আছোঁ আৰু আনফালে গান বজাই থৈ দিছে, সেইটো কাৰণে কপিৰাইট ক্লেইম আহি যাব বুলি চাউণ্ডবোৰ কাটি দিছোঁ দেই। আৰু এইফালে আমাৰ ধুনু, তাই ইমান ধুনীয়াকৈ ফূৰ্তি কৰি আছে, সেইটো কাৰণে তাইকো অলপ তুলি দিলোঁ। আৰু এইফালে আমাৰ মাংস ৰেডি হৈ গ'ল, লগতে পিঁয়াজ, ধনিয়া আৰু একদম নেমু চেপি লৈছোঁ, খাবা আৰু এয়া আমি সকলোৱে মিলি কাৰ্ডছ খেলি আছোঁ আৰু ইমান বেছি জমনি হৈছে নহয় এই খেলটোত। এবাৰ জিকিছোঁ, এবাৰ হাৰিছোঁ। আৰু যিহেতু মাঘ বিহুত জুইৰ কাষত বহি ভাত খাই ভালেই লাগে, সেইবাবে জুইৰ কাষতে এইফালে ভাত খাবৰ কাৰণে পাৰিলোঁ। আৰু এইফালে আমাৰ বা হয় আৰু এইজনী হৈছে ধুনু আৰু এইফালে প্লেট পাৰি ল'লোঁ, সকলোৱে বহিও ল'লোঁ। আৰু এয়া হ'ল আমাৰ মাঘ বিহুৰ জান বাৰ হাতৰ স্পেচিয়েল থালি। আৰু এইফালে উবেৰ বুক কৰি লৈ জানবাহঁতকো বাই দি ৰুমলৈ বুলি গৈ আছোঁ। আৰু শেষত এটা কথাই ক'ম, থেংক ইউ জানবা, আমি ঘৰৰ পৰা ইমান দূৰত থাকিও আমাক ঘৰৰ দৰে অনুভৱ দি এসাঁজ মৰমেৰে ভাত খোৱাৰ বাবে।